নমস্কাৰ কি খবৰ আপোনালোকৰ ভালনে বহুত দিনৰ পাছত এটা ভিডিঅ' লৈ আহিলো আৰু আজি মই দেখাম এযোৰ কাপোৰ ৰিবন ফুল কৰা এযোৰ কাপোৰৰ অৰ্ডাৰ আহিছিলে মোৰ ওচৰত ৰিবন ফুল কৰি দিব লাগে গতিকে মই কাপোৰযোৰ কৰি থাকোতে ভাবিলো আপোনালোককো দেখাও কেনেকেনো মই কাপোৰযোৰ কৰিছো আৰু এযোৰ কাপোৰৰ অৰ্ডাৰ আছে ফেব্ৰিকৰ গতিকে যেতিয়া মই সেই ফেব্ৰিক কাপোৰযোৰ কৰিম তেতিয়াও মই আপোনালোকক দেখাম কেনেকৈ কৰিছো এতিয়া মই আজি আপোনালোকক ৰিবন ফুলৰ কাপোৰযোৰ দেখাম বৰ্তমান আধা কৰা হৈছে আৰু ফুলখিনি মই কেনেকৈ কৰিছো দেখাইছো গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো এইযোৰ কাপোৰ আধা কৰা হৈ আছে এইযোৰ হৈছে কটনৰ এযোৰ কাপোৰ মই উকাকে কিনি আনিছিলো আৰু সাইডত এয়া মই আধা কৰিছো এতিয়ালৈকে অকল এটা সাইড হৈছে মাত্ৰ এয়া এটা সাইড হৈছে এতিয়া মই এইটো সাইড কৰিম এইটো সাইড গতিকে এইটো সাইড কেনেকৈ কৰিছো মই দেখাইছো এতিয়া মই এইটো চুকৰ পৰা আৰম্ভ কৰিম ফুলখিনি আৰু সমান হ'বৰ কাৰণে এনেকৈ ভাঁজ দি চেইন এটা লৈ ললো আৰু এটা স্কেল দি জোখ লৈছো সমান হ'বৰ কাৰণে যাতে ফুলকিবা সমান দূৰত্বত আৰু সিধাকৈ বহে আৰু এডাল কম্পাছৰ সহায়েৰে এনেকৈ মই আঁকি লৈছো হাফ ৰাউণ্ড কৰি এতিয়া আকৌ কম্পাছেৰে মই যাতে ফুলপাহ গোল হয় সেই কাৰণে আকৌ গোল কৰি লৈছো ধুনীয়াকৈ আৰু এটা মই পাছিত এনেকৈ লৈ লৈছো মই বস্তুখিনি তাৰ পাছত আকৌ কলমেৰে ভিতৰত এটা পাহিটো ভালদৰে গোল হ'বৰ কাৰণে আৰু এটা সৰু গোল কৰি লৈছো যাতে মাজৰ কলিটো ধুনীয়া হয় আৰু এনেকৈ তলফালৰ পৰা সূতাডাল উলিয়াই এনেকৈ সমান কৰি আকৌ তাৰ মাজেৰে তললৈ টানি দিলে ধুনীয়া পাত এখিলাৰ দৰে হয় এয়া চাওকচোন ধৰিব পাৰিছেনে বাৰু এনেকৈ কৰি গৈ থাকিলেই হ'ল আৰু এই যে মাজেৰে খুচি দিয়া হয় ফুলপাহ বনাবৰ কাৰণে এই খুচি দিওঁতে কিন্তু একদম সমান জোখতে বহিব লাগিব নহ'লে ফুলপাহ দেখিবলৈ বৰ বেয়া দেখি এয়া মই সমান জোখত কেনেকৈ মাজেৰে খুচি গৈ আছো চাওকচোন ৰিবনডাল এনেকৈ গোটেই মই ফুলপাহ কৰি ল'ম আৰু পাক লাগিব নিদিব ৰিবনডাল পাক লাগিলে কিন্তু ফুলপাহ ভাল নহয় এয়া হৈ গ'ল এইটো শেষৰটো পাহি আছিলে আৰু এইটো পিছফালে ভালদৰে একদম টাইটকৈ গাঁঠি দিব লাগিব যাতে কেইবাবাৰো ধুলিও ৰিবনডাল খুলি নাহে কাৰণে মন দিব লাগে যাতে ৰিবন যেতিয়া ফুলপাহ কৰি শেষ হয় তেতিয়া সেই ৰিবনডাল একদম ভালদৰে গাঁঠি দিব লাগে এয়া মই একদম টাইটছে গাঁঠি লগাই দিলোঁ ইয়াৰ পাছত এই যে মাজৰ কলিটো এইটো কৰিবৰ কাৰণে মই ৰঙা ৰিবন ৰৈছোঁ আৰু এনে ভিডিঅ'টোত দেখাৰ দৰে পাক এটা দি এনেকৈ খুচি পিনি তললৈ টানি দিলে ৰিবনডাল ধুনীয়া কলি এটা নিচিনা হয় এনেকৈ মই গোটেই মাজৰ কলিটো বনাই ল'ম চাওক এয়া ধুনীয়াকৈ বনি গ'ল মোৰ মাজৰ কলিটো ইয়াৰ পাছতে মই যিটো চুপহি বনাবৰ কাৰণে আকৌ একেটা ষ্টাইলতে অকণমান হালধীয়া ৰিবন এডাল লৈ পেলাই মই এনেকৈ পাহি বনাই গৈছোঁ দেখিছেনে পাহিকেইটা কিমান ধুনীয়া হৈছে আৰু ৰিবনডাল একদম পাক লাগিবলৈ ভাঁজ লাগিব দিব নালাগে ভাঁজ বা পাক লাগি গ'লে পাহিটো ধুনীয়া হৈ নুঠে এনেকৈ মই পাহি দুটা বনাই ল'ম এয়া হৈ গ'ল এতিয়া মই পাত বনাবৰ কাৰণে পাতল সেউজীয়া ৰিবন ব্যৱহাৰ কৰিছোঁ একেদৰে মই তেনেদৰে পাত বনালোঁ আকৌ একেদৰে সেই ফুলপাহত কলি বনোৱাৰ গোটেই ইয়াতো বনালোঁ এয়া পাতটো ধৰিব পাৰিছে নহয় ধুনীয়া কলি হৈ উঠিব এয়া ইমান ধুনীয়া লাগিছে আৰু এতিয়া মই ঠাৰিডাল বনাবৰ কাৰণে আকৌ তলেদি এনেকৈ ৰিবনডাল ওপৰলৈ উলিয়াই ৰিবনডাল একদম পকাই দিম যাতে ঠাৰিডালৰ নিচিনা হয় আৰু হাতেৰে ধৰি থাকিম যাতে পাকটো খুলি নাযায় আৰু এনেকৈ তললৈ টানি তলত গাঁঠি এটা দি দিম এতিয়া টান হৈ পৰিব এনেকৈয়ে মই গোটেই পাতখিনি বনাই ল'লোঁ এইবাৰ চাওকচোন ফুলপাহ ভাল লাগিছেনে নাই ফুলপাহ আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই ভিডিঅ' এটা বনালে বহুত কষ্ট হয় যিমানটো সময় এনেই ফুল এপাহ কৰিবলৈ লাগে ভিডিঅ' এটা বনালে কিন্তু তাতকৈ দুগুণ সময় লাগি যায় আৰু এয়া মই
এপাহিকে বহুত কেইবাৰ ফুল কৰিলোঁ এটা চাদৰখনৰ এটা লাইন মোৰ হৈ গৈছে আজি ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিছোঁ আৰু যেতিয়া মই কাপোৰযোৰ একদম কমপ্লিট কৰিম মই একেবাৰে মেখেলা চিলাই লগতে দহি বাতি কাপোৰযোৰ সম্পূৰ্ণ কমপ্লিট কৰি পিন্ধিব পৰাকৈ দিম গতিকে যেতিয়া মই দহি বাতিম তেতিয়া দেখাম আৰু কাপোৰযোৰ তেতিয়া গোটেই কমপ্লিট লুকটো আপোনালোকৰ ওচৰত মই দেখাম আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু অহাটো ভিডিঅ'ত মই আকৌ লগ পাম বুলি আশা কৰিলোঁ আৰু মোৰ ভিডিঅ' চাই যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ নাযাব দেই আজিলৈ আহিছোঁ বাই